আগতে মই বহুত ধুনীয়াকৈ বহুত দেৰিলৈকে আৰামছে শুইছিলোঁ। তাৰপিছত আহিলে এখেত আৰু এতিয়া মই ৰাতিপুৱাই উঠিবলগীয়া হয়। হেল্ল' এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল বনৰীয়া। আমাৰ সমূহীয়া ডাৰ্লিং জনীক জগাই থৈ যাওঁ। ওলুম এই গুড মৰ্ণিং কৈ দে, গুড মৰ্ণিং কৈ দে, গুড মৰ্ণিং কৈ দে। গৰু চৰাইছিলো মাজনী তুলিকা, তুমি আনি দিছিলা আন্দা পেনৰ খুচনিতে ভৰাই থোৱা শিলিখা। সৰু হৈ আছিলো মাজনী তুলিকা, এতিয়া ডাঙৰ হৈ চকুলৈ কোনো চুৱাই, চকুলৈ কোনো চুৱাই হলা। আজি দিনত আপুনি কি খাবলৈ ইচ্ছা কৰিছে জনাব নেকি? নজনাই বেয়া লেবেল, বেয়া এটিটিউড। ঐ কৰো ৰাতি কি খাবি? ড্ৰাই খাবি নে ভেজ খাবি? আহ কি খাব এতিয়া? এই কিবা আনচাৰ দিলে বেয়া লেবেল খাবি আকৌ। আনচাৰ দিলা নে? কি খাবা কোৱাচোন? কি কি আছিলে? এটাক মৰম কৰা দেখি এটাৰ গা জ্বলিছে। কি খাবা হে? ভেজ নে নন ভেজ? এয়া জুনজুন আৰু টুকটুকি। এইটো জুনজুন, এইটো জুনজুন আৰু এয়া টুকটুকি। টুকটুকি হৈ গ'ল নাৰী, এইটো হৈ গ'ল নৰ। আৰু জুনজুন হৈ গ'ল কুকুৰৰ নামত এটা গালি। ইন্ট্ৰডিউচিং মাই জুনজুন। এইটো এটা বিৰাট ডাঙৰ মাইকী পাগল। এই মাইকীৰ কাৰণে গৃহস্থক এৰি থৈ আহিছে। গৃহস্থ এটাক কাৰ্যপুত্ৰ কৰি দিলে, ডিঙিৰ বেল পৰ্যন্ত এৰি দিলে। প্ৰথমতে ভাবিছিলোঁ ই মোৰ মৰমৰ কাৰণে আছিলে, পিছতহে গম পালোঁ বোলে এই কুকুৰজনীৰ কাৰণেই আছে আমাৰ ঘৰত থকা। তো ঘৰ জোৱাই হৈ আছেহি আমাৰ ঘৰত। এজন মানুহে দুদিনমানৰ আগত কথা এষাৰ কৈছে মোক, কথাটো মানে ৰিয়েলাইজ কৰালে দুদিনমানৰ আগত এজনে, বোলে ভোকাটোৰ কুকুৰ আৰু কোনো মালিক নাথাকে। এতিয়া সেইটো পেটৰ ভোক হওক চা যৌৱনৰ ভোক হওক, সময় আহিলে বোলে ভাল মানে কুকুৰ পালে গুচি যাবলৈও আছে আমাৰ ইয়াৰ পৰা। আগতে মই ইমান কোলা নাছিলোঁ, একচুৱেলি বহুত আগত নহয় বাৰু, ইগন'ৰ কৰিছোঁ। লকডাউনত মানে আমাৰ ঘৰত সোমাই সোমাই যি অকণমান উন্নতি হৈছিলে, তাৰপিছত লাহে লাহে আহি যেতিয়া লকডাউনটো মাজতে আমাৰ ঘৰত উপস্থিত হ'লহি নতুন মেম্বাৰ গৰু কাইটি। ই আহিব পৰা মই যি অকণমান উন্নতি হৈছিলোঁ, সেই উন্নতিবোৰ আদায় হৈ গ'ল। আৰু এতিয়া মই আহিছোঁ। হাই ক দে, কেমেৰাত হাই ক। এইটো মোৰ পাৰ্টনাৰ। এতিয়া গৰুটোৰ বাবে ডিনাৰৰ প্ৰস্তুতি। এইটো থ।
নিমখ প্ৰিপেয়াৰিং ডিনাৰ মোৰ কাৰণে নহয় মানে ইছালা খাবলৈ আহিছে নে শুবলৈ আহিছে উঠ চৰ তোৰ কাৰণে গোটেই দিনটো মই উঠ ঘেণ্টাও খাতি নকৰে গোটেই ডায়েটিং আৰম্ভ কৰিলে কেলে এইবুলি পাহৰি থাকিলে শেষৰ ভিডিঅ'টো কেনেকুৱা পালে নাজানো আপোনালোকে কমেণ্ট কৰি জনাব আৰু এইটো ভিডিঅ' কেনেকুৱা পালে জনাব চেষ্টা কৰিছোঁ আৰু ফকতীয়ামিবোৰ ধৰি ৰাখিবলৈ সেয়াই আৰু শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব